গুড মৰ্নিং নমস্কাৰ সকলোকে মই নিবেদিতাই মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিছোঁ ৰাতিপুৱাই বুলি ক'ব পাৰি আৰু চাহকণ খাই ল'লোঁ, খোৱাৰ পিছতে ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া দেহাহঁত স্কুল যাবলৈ ওলাইছে আৰু মনুকণ স্কুল গ'লেই, দেহা স্কুল যাবলৈ ওলাইছে আৰু এতিয়া দেহাক দেউতাকে থ'বলৈ যাব। দেউতাকৰ ইভিনিং ডিউটি আছে, চ' দেউতাকে থ'বলৈ যাব। মই আজি ঘৰতে অকণমান কিবাকিবি কাম লাগিম বুলি ভাবিছোঁ। আৰু তেতিয়াহ'লে ভিডিঅ'টো আজি আপোনালোকে শেষলৈকে চাব স্কিপ নকৰাকৈ। আকৌ পুনৰবাৰ কওঁ, যিসকলে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ 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 এটা ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে চাওক, মোৰ আৰু আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ দেই। বহু সময় হ'ল, অকণমান সময় হ'ল আৰু দেই। আৰু ভাত পানী খোৱাই হৈ গ'ল ৰাতিপুৱা। আজি অলপ সোনকালে ভাতটো খালোঁ। আৰু আমাৰ মানে আগফালে অকণমান দাইলৰ গছ কেইজোপামান ৰুই থোৱা আছে, তাতে অকণমান ছাঁ পৰি আছে। তাতেই মানে আমাৰ আজি কি কৰিছে, বজাৰৰ পৰা, আজি বৃহস্পতিবাৰ আৰু ভিডিঅ'টো কিন্তু আপোনালোকে কালিলৈহে পাব, শুক্ৰবাৰ দিনা। আৰু আজি বৃহস্পতিবাৰে বজাৰৰ পৰা আনিছে বিলাহী আৰু ভেকুৰী বেঙেনা আৰু ভোট জলকীয়া এইবিলাক আনিছে। আৰু তাৰ কাৰণে মাটিডোখৰ অকণমান ৰেডি কৰিব লাগিব। আৰু তেতিয়াহ'লে ব'লক যাওঁ মোৰ লগত বাৰীলৈ। আৰু তাতে মানে অলপ বন আছিলে, বনখিনি অকণমান আঁতৰাই মেলি এতিয়া আৰু ভালকৈ সেইখিনিতে অকণমান জেগাটো উলিয়াব লাগিব, কাৰণ সেইখিনি মাটি অকণমান বালিচহীয়া। আৰু বাকীখিনি মানে আমাৰ বাৰীত যিখিনি মাটি পেলালে, একদম লিকটীয়া মাটি পেলালে ভাল নহয়, সেইখিনি মাটিতে অকণমান ভাল হ'ব বুলি ভাবিছোঁ। তেতিয়াহ'লে ব'লক মোৰ লগত বাৰীলৈ কাম কৰিবলৈ যাওঁ, ব'লক। বনখিনি আঁতৰোৱা হৈ গ'ল, এতিয়া আৰু কোৰ মাৰিব লাগে ইয়াতে। বনখিনি আঁতৰায়ো ভাগৰ লাগিলে, কি কৰিম বাৰু। ইমান ভাগৰুৱা হৈছোঁ নহয় আজিকালি, একদম অকণমান কিবা এটা কাম কৰিলে ভাগৰেই লাগে দেখোন। তথাপিতো ঘৰৰ কাম কৰিবই লাগিব। আজিকালি হাজিৰা দি পইচা দিলেও মানুহ পাবলৈ দিগদাৰ। সেইটো কাৰণে যিখিনি পাৰোঁ ঘৰত লাহে লাহে নিজেই কৰি থাকোঁ। নিজৰ স্বাস্থ্যৰ কাৰণেও অকণমান ভাল হ'ব, যিহেতু একদম ঘৰতে অকল থকা হয়, একোতো কৰা নহয় কষ্টৰ কাম। সেইকাৰণে এইখিনিকে অকণমান কিবাকিবি কৰোঁ আৰু কেতিয়াবা দেই। এতিয়া বনখিনি আঁতৰাই ল'লোঁ, এতিয়া আঁতৰোৱাৰ পিছত এইখিনি এতিয়া মই অকণমান কোৰ মাৰি লওঁ দেই। একদম মানে ভাগৰ লাগি গ'লগৈ, কোৰ মৰা হৈ গ'ল। এতিয়া আৰু আপোনালোকক দেখাম আৰু কালিলৈ পুলি ৰুম, আজি আৰু নোৰোঁ পুলি চুলি। আজি আৰু এতিয়া কোৰ মাৰিলোঁ এইখিনি। এয়া চাওক, এয়া দেখিছেনে? কালিলৈ পুলিখিনি ৰুম, আজি আৰু একদম ধুনীয়াকৈ কোৰ চোৰ মাৰি ল'লোঁ। মাটিখিনি অকণমান শুকাব, আজিৰ দিনটোত অকণমান শুকাব আৰু
তাৰপিছত কালিলৈ ৰুম পুলি ৰোৱাখিনিও কালিলৈ দেখাম বাৰু আপোনালোকক। আৰু এতিয়া ৰ'ব দেই, দেখাইছোঁ কোনখিনি কিমানখিনি মাৰিলোঁ। এইখিনি দেখিছেনে? ইয়াৰ পৰা একদম এইডোখৰলৈকে মাৰিলোঁ আৰু কোৰ। আহি পাই গ'ল স্কুলৰ পৰা। হা গৰুজনী পানী খুৱাবলৈ গ'লোঁ, লগতে মানে খুটিটো সলাই থৈ আহিলোঁগৈ গৰুজনী দেই। গৰুজনী অকণমান বদলাই থৈ আহিলোঁ আৰু এয়া চাওকচোন, মেটেকা ফুলখিনি ইমান ধুনীয়াকৈ ফুলি আছে। কেইপামান উঠাই লৈ আহিছোঁ। এই খন্তেক সময়ৰ কাৰণে আৰু অকণমান সজাই থওঁ, ভাল লাগিব মনটো ন। এই সজাই থ'বলৈ বুলি আনিছোঁ দেই। চাওকচোন, টেবুলখনতে দি থৈছোঁ, ইমান ধুনীয়া লাগিছে দেখিবলৈ। চাওকচোন কিমান মৰম লাগিছে ন। মোৰ কিন্তু মৰম লাগিছে দেই। আপোনালোকৰ কেনেকুৱা লাগিছে পিছে মই নাজানো, এতিয়া মোৰ কিন্তু বৰ ধুনীয়া লাগিছে। এয়া আজি এদিন যাব চাগে মোৰ মতে। কালিলৈ আকৌ আনিম, আকৌ সজাই থ'মি। কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন। এইটো আকৌ তলৰটো কফি কাপ, নালটো ছিগিলে, নালটো এৰি গ'ল, পেলাই থৈছিলোঁ বাহিৰতে। এইটোতে এতিয়া আনি পেলাই অকণমান সময়ৰ কাৰণে সজাই থৈছোঁ ইয়াতে। এদিন থাকিব চাগে। পৰা আহি দেহাই কৰিবলৈ দিয়া হোমৱৰ্ক কৰিবলৈ লাগি গৈছে। এয়া দেখিলেনে, আমাৰ নিচলা বাইদেউ, কাপোৰ কানি নাইকিয়া বাইদেউ, হয়নে দেহা? তাই ধুনীয়াকৈ কৰি লওক, তেতিয়ালৈকে মই ভাতকেইটা বনাই লওঁগৈ ৰ'ব। গাঁৱলীয়া মানুহ, উপায় নাই, একদম মানে তিনিবেলা তিনিসাঁজ ভাতেই খাওঁ। আৰু এতিয়া বনাবলৈ লৈছোঁ ভাত। ভোল আৰু আলু লৈছোঁ, আৰু লগতে লৈছোঁ মাছ কেইটামান বনাম বুলি। আৰু এতিয়া ভাতখিনি বনাই লওঁ। আৰু এওঁৰো ডিউটি আছে, দেউতাকৰ ডিউটি আছে। আৰু মনুকণ আহি পাবহি স্কুলৰ পৰা। পানী আমাৰ দেহাৰ আকৌ পঢ়িবলৈ দিলে মানে, পঢ়ি থাকিলে মানে খুব ভোক লাগে, পানী পিয়াহ লাগে, চুচু কৰিব লাগে ন দেহা? হয়নে নহয়? আৰু সেয়ে আৰু এতিয়া ভাতকেইটা বনাই লওঁ ধুনীয়াকৈ। তাইও আহি পাবহি, ভোক লাগি আহিব বেচেৰীজনী স্কুলৰ পৰা আজি সোনকালে গ'ল। তেতিয়াহ'লে ভাতকেইটা বনাই লওঁ দেই, তাৰপিছত আকৌ লগ পাই আছোঁ। ধুনীয়াকৈ ভাত পানী বনোৱা হৈ গ'ল, আৰু এতিয়া খাবলৈ লৈছোঁ। দেউতাক ডিউটিলৈ গ'ল, আৰু আমি কেইজনীয়ে খাবলৈ লৈছোঁ ভাত। মইতো খাবলৈ বুলি সানিবলৈ সানিছিলোঁৱেই আৰু আমাৰ দেহাই খাই আছে ধুনীয়াকৈ। দেহা কেনেকুৱা হৈছে খাবলৈ? ভাল হৈছে। আৰু মই বনালোঁ ভোল আৰু মাছৰ তৰকাৰী। আৰু আমাৰ গুণগুণে বনাই খুৱাইছে আজি আলুদম। মানে ইমানেই ধুনীয়াকৈ বনাইছে নহয়, এনেও মানুহকেইজনী আলু একদম বনাই দিছে। খাই মানে ইমানেই, মানে মই আলু এডোখৰ খাই চালোঁ, মানে তাই দিছেহি, মা মোক কেনেকুৱা হৈছে খাই চোৱাচোন বুলি। ইমানেই টেষ্টি বনাইছে, মোৰ একদম খাওঁ লোভৰ পানী পৰি গৈছে। লোভীয়া মানুহ নাই, চেহেৰা দেখিলে গম পাই হয় নাই লোভীয়া বুলি। কিমান দেখিছে না মটকি একেবাৰে। আৰু এয়া ভোলৰ তৰকাৰী, আৰু এয়া মাছ ধৰিছিলে, সৰু সৰু মাছ। আৰু এইটো একদম মেইন, এইটো নহ'লে আৰু ভাত খাব নোৱাৰি। যিমানেই মাছ মাংস নহ'লেও নহ'লে মিছা, এইটো কাৰণে খাব লাগিব এতিয়া ভাত। তেতিয়াহ'লে ভাতটো খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ দেই। আৰু বহু সময়ৰ পাছত আকৌ আহিছোঁ। এতিয়া সন্ধ্যা লাগিছে, আৰু মানে গধূলি হ'বলৈ হৈছে আৰু। এতিয়া যাওঁ, গৰুজনী আনি লওঁ। অথনি যে এৰাল দিবলৈ গৈছিলোঁ তাৰ পৰা আনি লওঁগৈ গৰুজনী। গৰু নিবলৈ আহি আছোঁ। আমাৰ এইডোখৰ মানে একদম চব এইবিলাক মাটিবিলাক বিক্ৰী কৰি থৈছে যে মানুহে, এইবিলাক চব মাটি চাটি পেলাই একদম ধুনীয়াকৈ বাউণ্ডেৰী কৰি থৈছে। ঘৰ বনাব, আৰু সেইফালে এটা চাৰ্ট দি থৈছে, আৰু ঘৰ চৰ বনাব। আৰু আমাৰ অলপ দিনৰ পিছত আমাৰ চাৰিআলিখন নেদেখাই হৈ যাম। এতিয়াতো ধুনীয়াকৈ চাৰিআলিখন একদম মানে ধুনীয়াকৈ দেখি থাকি, ইয়াৰ পৰাই আমাৰ ঘৰৰ পৰাই দেখি থাকি, এইখনেই চাৰিআলি একদম আমাৰ, আৰু দেখি থাকি। আৰু এতিয়াতো আৰু ঘৰ চৰ বনাই দিলে আমাৰ দেখাই নহ'ব। এতিয়া গৰুজনী আনি লওঁ ৰ'ব দেই, দেখাই আছোঁ। থৈছোঁ গৰু ইয়াত, এইজনী দেখিছে? আৰু তাইক লৈ লওঁ দেই, ৰ'ব। সোণালী সোণালী পেটটি ধুনীয়াকৈ ভৰিলে। ব'ল, কি লাগে? মোবাইলটো? মা মোবাইলত ভিডিঅ' কৰিছে। মায়ে মোবাইলত ভিডিঅ' কৰিছে। চিধা আৰু একদম মানে ধান দেখিছে যে ৰাস্তাৰ কাষত, চিধা ধানলৈ দৌৰ মাৰিছে। শ্বৰ্টকাট মাৰ, শ্বৰ্টকাট। এইফালে সেইফালে ব'ল। তেতিয়াহ'লে গৰুজনী এতিয়া গাখীৰ অকণ খীৰাই ল'ম। আমাৰ মানে ৰাতিপুৱা অকণমান খীৰাওঁ, 1 পোৱামান ওলায়, বেছিও নোলায়। আৰু আবেলি সময়ত 1 পোৱা, তেনেকৈয়ে খীৰাওঁ। পোৱালিটো এতিয়া ডাঙৰ হ'ল যে, এতিয়া গাখীৰ অকণ খীৰাই ল'ম দেই।
পিঁয়াজ দি লওঁ গোঁসাই ঠাইত বন্তি দি আহি তুলসী তলত চাকি দিবলৈ আহি দেখিলোঁ এয়া চাওকচোন আকাশখন মানে ইমানেই ধুনীয়া লাগিছে দেখিবলৈ একদম কিবা মানে অৰেঞ্জ পিংক তেনেকুৱা টাইপৰ হৈ আছে আৰু আপোনালোককো অকণমান দেখাই দিওঁ বুলি ভাবিলোঁ এয়া চাওকচোন ইমান মজা লাগিছে দেখিবলৈ কিমান ধুনীয়া লাগিছে অ' দেখিবলৈ মোৰ মোবাইলত ইমান এটা ভাল লগা নাই মোৰ মানে কেমেৰাটো ইমান এটা ভাল নহয় যে কিন্তু মানে একদম ৰিয়েলত ইমান ধুনীয়া লাগিছে নহয় আপোনালোকক অকণমান দেখালোঁ আৰু সেই তামোল গছ কেইজোপা চাওকচোন কলগছজোপাৰ মাজত তামোল গছ কেইজোপা যে কিমান সুন্দৰ লাগিছে আৰু এইফালে মুনুকনে আহিলে চুলি কাটিবলৈ বুলি তাইক চুলি কাটিবলৈ বহাই মই গ'লোঁ শাক পাচলি আনিবলৈ আন্ধাৰ আন্ধাৰ হৈছে ন পাচলি লৈ পেলাই গুণগুণ আৰু মই আকৌ মুনুৰ চুলি কটা চেলুনৰ ওচৰলৈ আহি আছোঁ এয়া একদম গোটেইকেইজনী ওলাই গৈছিলোঁ আহি পেলাই এতিয়া ঘৰ পালোহি ওলাই মানে কি আৰু আমাৰ আলিমূৰতে আৰু এইবিলাক কিবা কিবি দোকান আছে নহয় তালৈকে গৈছিলোঁ শাক কেইটামান আনো বুলি গ'লোঁ আজি বজাৰখন পাৰ হৈ গ'ল পাচলি আনিবলৈ যাবলৈ মানে সময় নহ'লে আৰু এতিয়া আনিছোঁ আমাৰ পাচলি হ'লচেলৰ দোকানখনৰ পৰা এয়া বিলাহী এয়া আমাৰ দেহাই দেখাইছে এয়া কুন্দুলি এয়া মাংস অকণ লৈ আহিছোঁ চিকেন অকণ লৈ আহিছোঁ আৰু এয়া আৰু তামোলতি বাই নহয় তামোল পাণ লাগে তামোল পাণ আৰু লৈ আহিছোঁ এয়া তামোল পাণ লাগে কাৰণে আৰু আনিছিলোঁ পপ চাহ খাবলৈ গুণগুণ কি কৰিলা পপখিনি মাংসটো চুই নাথাকে ধুব লাগিব নুচুৱে নহয় পপ এয়া আনিলোঁ পপ লভ পপ চাওঁ দেখুৱা আকৌ এটা লভ পপ এটা লৈ আহিছে আমাৰ গুণগুণে ভাল দেখি পেলাই আৰু এটা কৈছে এইটো বোলে লটাছ পপ বোলে ৰ'ব দেই লটাছ পপ হেনো এইটো বোলে লভ পপ এইটো লভ পপ আৰু লটাছ পপ এইটো হেনো লটাছ পপ বেলেগ আৰু আমি তেতিয়াহ'লে চাহ তাহ খাওঁ মাংস চাংস ধুনীয়াকৈ বনাওঁ আপোনালোকেও ঘৰত ভাত পানী বনাওক তেন্তে আজিৰ ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ নেক্সট এটা ভিডিঅ'ৰ সৈতে মই নিবেদিতাই আপোনালোকৰ মাজলৈ পুনৰ আহি আছোঁ আজিলৈ তেন্তে বাই বাই